এতিয়া মই ৰাতিৰ সাজৰ কাৰণে ৰাতি ভাত সাজৰ কাৰণে ৰন্ধা বঢ়া কৰি আছোঁ আৰু ৰন্ধা বঢ়া মানে মই অকলে নাই কৰা, মানুহজনো ৰান্ধি আছে দেই। এতিয়া আকৌ মাজে সময়ে ক্ৰিকেট খেল হৈ আছে, সেয়া চাবলৈ গৈছে। মই বোলো নাই ভিডিঅ' এটা বনাই লৈ এইখিনিতে এইফালে মাছ ফ্ৰাই কৰি আছে আৰু ভাত ময়ো অকণমান লগত লাগি দিছোঁ, কিন্তু তেওঁ বেছিকৈ লাগিছে বাৰু। আৰু ভাল লাগে তেনেকৈ, আৰু দুয়োজনে যেতিয়া একেলগে মানে ৰন্ধা বঢ়া কৰোঁ, সদায় নহয় আকৌ দেই, মাজে সময়ে কেতিয়াবা মানে আজি অকণ মোৰ গাটো ভাল লাগি থকা নাই, গতিকে তেওঁ বোলে নাই অকণ মই অকণ সহায় কৰোঁ, আৰু অকণমান উলিয়াই নিলে বাহিৰত বঞ্চনবোৰ ভাল লাগিবৰ কাৰণে। কিন্তু দিনটো ইটো সিটো কাম কৰি অন্তই নহয়, আৰু কিন্তু কামৰ মাজতে যদি অকণমান কেতিয়াবা অকণমান নিজকো সময় দিব লাগে ন, গতিকে মানুহজনে অকণমান বাহিৰত অকণমান ফুৰাই কৰি আনিলে, আৰু আনি এতিয়া বোলে এতিয়া তেওঁৰ লগতে তেওঁ ভাতো লগত ৰন্ধাত সহায় কৰিছে। গতিকে সেইবোৰে ভাল লাগে আৰু কিছুমান দেই, মোৰ মানে তেতিয়া গা চা বেয়া হৈ থাকিলে মানে মনটো ভাল লাগি যায় আচলতে। কেতিয়াবা মনটো বেয়া লাগে ন, গাটো বেয়া লাগে, মন চনবোৰ কেতিয়াবা ইফাল সিফাল হৈ থাকে ন, ভাগৰুৱাও লাগে কেতিয়াবা। গতিকে তেনেকৈ সেইবোৰ ক্ষেত্ৰত বহুত বেছি মই সহায় পাওঁ, গতিকে সেইকাৰণে ভালো লাগে। তেওঁ অকণমান ৰান্ধি আছে, এতিয়া গৈছে এখন খেল চাবলৈ, এতিয়া মই তেওঁক নেদেখুৱাওঁ বাৰু এতিয়া। আপোনালোকে ৰন্ধা বঢ়া কৰিলেনে বাৰু? এনেই খাই বৈ আজৰি হ'ল জনাব দেই। ভিডিঅ'টো কেতিয়া দিওঁ নাজানো, আৰু ভিডিঅ'টো প্ৰস্তুত কৰিহে থৈছোঁ। ঠিক আছে, সকলোকে মই শুভৰাত্ৰি জনাইছোঁ। পুনৰ এটা পোৱাত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতাঞ্জলি এতিয়ালৈ আহিছোঁ। সকলো ভালে থাকক, হাঁহি থাকক আৰু পজিটিভ থাকিব। বাই।